আমি আজি মহকুমা পৰ্যায়ত বিটিআৰ প্ৰশাসনৰ নিৰ্দেশ অনুসৰি দুবছৰ বিটিআৰ চৰকাৰৰ দুবছৰ বৰ্ষপূৰ্তি অনুষ্ঠানটি উদযাপন আমি কৰিছোঁ। আজি এই অনুষ্ঠানৰ অংশ হিচাপে আমি ৰাতিপুৱা স্বচ্ছ ভাৰত অভিযানৰ অধীনত ক্লিনলিনেছ ড্ৰাইভ এটা চাফাই অভিযান এটা আৰম্ভ কৰিছিলোঁ। তাৰ পিছতে আমাৰ মুকলি ৰাজহুৱা সভা এখন অনুষ্ঠিত হৈছে, এতিয়াও সভা চলি আছে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ এৱাৰ্ড ডিষ্ট্ৰিবিউশ্যন হ'ব। আমি 5টা ক্ষেত্ৰত 5জন বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। এজন গাঁওবুঢ়া, এগৰাকী অংগনৱাড়ী ৱৰ্কাৰ, তাৰপিছত এগৰাকী আমাৰ গাঁওবুঢ়া, অংগনৱাড়ী ৱৰ্কাৰ আৰু আশা কৰ্মী, এনেকৈ 5গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। তাৰপিছত আমাৰ বিয়লি বেলালৈ বিভাগীয় বিভিন্ন বিষয়া আছে, তেওঁলোকৰ উন্নয়নমূলক আঁচনিৰ ওপৰত এটা পৰ্যালোচনা সভা অনুষ্ঠিত হ'ব আৰু তেওঁলোকৰ ফিউচাৰ প্লেন অফ একশ্যনৰ বিষয়ে তেওঁলোকে আমাৰ সভাক অৱগত কৰিব। তাৰপিছতে আমাৰ সভা সমাপ্ত হ'ব। এয়াই আমাৰ বিস্তৃত কাৰ্যসূচী। বিটিআৰ প্ৰশাসনৰ ক্ষেত্ৰত প্ৰধানকৈ আমি দেখিছোঁ যে আমাৰ বৰ্তমান এটা শান্তিৰ পৰিৱেশ আহিছে। সকলো কৰ্মচাৰী, বিষয়া কৰ্মচাৰী সকলোৱে সুস্থ শান্তিৰ পৰিৱেশত আমাৰ কাম কৰিবৰ কাৰণে এটা পৰিৱেশ এটা ঘূৰি আহিছে আৰু পৰিৱেশটোত আমাৰ কাম কৰিবলৈ আগবাঢ়ি গৈছে। গতিকে উন্নয়নৰ ধাৰাবিলাকতো হৈছে, আমি দেখিছোঁ বিটিআৰ প্ৰশাসনে বিভিন্ন উন্নয়নমূলক আঁচনি লৈছে। গতিকে উন্নয়নৰ ধাৰা অব্যাহতি ৰাখিবৰ কাৰণে আমাৰ যিটো পৰিৱেশ লাগে, সেই পৰিৱেশটো আমি ঘূৰি আহিছে বুলি আমি অনুভৱ কৰোঁ। গতিকে সকলো কৰ্মচাৰী বৃন্দই, সকলো মানুহে ইয়াত শান্তিৰ পৰিৱেশত এটা সুস্থ বাতাবৰণত আমাৰ কাম কৰাৰ বাবে আগবাঢ়ি গৈছে। থেংক ইউ।